নমস্কাৰ দৰ্শকসকল, 1 নম্বৰটো খবৰ। অসমত বিজেপি চৰকাৰ থকালৈকে জুবিন দাই ন্যায় নোপোৱা সন্দেহ আছে আৰু হিমন্ত চৰকাৰে জুবিন দাক ন্যায় নিদিয়ে। 2024 বিধানসভাৰ নিৰ্বাচনৰ আগে ন্যায় এটা দিব সকলো মানুহে জানে, কিন্তু সেই ন্যায়টো অশুদ্ধভাৱে দি থৈ দিব। যদিহে অসমৰ মানুহক শুদ্ধ ন্যায় লাগে, বিজেপি চৰকাৰক ভোট নিদিব। আৰু কংগ্ৰেছ চৰকাৰো একেই ফাল্টু। সেইকাৰণে অসমৰ মানুহে 2024 এটা নতুন দলকহে ভোট দিব। 2 নম্বৰটো খবৰ। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মন্তব্য। আমাৰ বাবে জুবিন গাৰ্গে সদায় গান গায়ে থাকিব। সকলো জাতি জনগোষ্ঠী মিলন ক্ষেত্ৰলৈ পৰিণত হৈছে জুবিন ক্ষেত্ৰ। জুবিন দা আমাৰ নিচিনা নাছিল। তেওঁ কাঁইটৰ মাজৰ গোলাপ। মই জুবিন, আমি জুবিন, আপুনি জুবিন, এইবোৰ অনৰ্থক কথা। সকলো ৰাজনৈতিক দলে নিজৰ কাম কাজ কৰক আৰু 2024 চনত ৰাজনীতি কৰাৰ আগতে অসমবাসীৰ বুকুত জ্বলি থকা জুইকুৰা শান্ত কৰক বিজেপি চৰকাৰে বা হিমন্ত চৰকাৰে। 3 নম্বৰটো খবৰ। সামাজিক মাধ্যমত 2 মিলিয়ন সম্পূৰ্ণ ডিজিটেল আন্দোলনৰ জাষ্টিক ফৰ জুবিন গাৰ্গ। আৰু আজি জুবিনবিহীন এমাহ। 4 নম্বৰটো খবৰ। অখিল গগৈ মন্তব্য। অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া দিনটোতে ৰাজ্যবাসীক প্ৰতিবাদৰ মুখৰ হোৱাৰ আহ্বান। আৰু জুবিন গাৰ্গৰ সমাধিস্থলীৰ পৰাই অখিল গগৈয়ে বিজেপি চৰকাৰক উফুৰাই দিয়া হুংকাৰ। আৰু বিজেপি চৰকাৰে বা হিমন্ত চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব বিচৰা নাই। 5 নম্বৰটো খবৰ। আক্ৰান্তছুৰ অসম কঁপোৱা হুংকাৰ। জনজাতিকৰণ নিদিলে 2024 বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিম। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম, জয় জুবিন দা।